নিয়ম কানুন মানি পৰীক্ষাটো দিব লাগে আৰু এইটো একেবাৰে স্বচ্ছ নিকা পৰীক্ষা ইয়াত কোনোবাই যদি কিবা দালালি কৰে কোনোবাই যদি কিবা অন্যায়ৰ প্ৰশ্ৰয় লয় কোনোবাই কাবাক মানে স্বজন তোষণ ইত্যাদি ধৰণৰ যিকোনো বেওকুফি কৰে বা ক্ৰিমিনেল নেগলিজেন্স কৰে অৱহেলা ক'ৰবাত কৰিলে তেতিয়াহ'লে তেওঁ সাৰণ নহ'ব তেওঁ জেলৰ ভিতৰত সোমাই থাকিব লাগিব কথা হ'ল ছাত্ৰ ছাত্ৰীসকলে যিখিনি ইয়াত পৰীক্ষাৰ্থী মই তেখেতলোকক আহ্বান জনাম আহক নিয়ম কানুনখিনি টোটেলি মানি ভালকৈ পৰীক্ষাটো দিয়ক আৰু যি যোগ্য তেওঁ পাব আৰু যি নেপালে তেওঁ হতাশ হ'ব নালাগে কাৰণ আকৌ দিব কিন্তু যদিহে কোনোবাই অন্যায়ৰ আশ্ৰয় লয় তেতিয়াহ'লে কথাটো বিষম হ'ব আমি এইটো এটা ডাঙৰ পৰীক্ষা 1200তকৈও অধিক পৰীক্ষা হল পৰীক্ষা কেন্দ্ৰ আছে অসমৰ বিভিন্ন 25খন জিলাত মই এছপি সকলৰ লগত কমাণ্ডেণ্ট সকলৰ লগত নিজেই কথা পাতিলোঁ মিটিং কৰিলোঁ তেওঁলোকৰ লগত এতিয়া আমি মানুহ ডিটেইল কৰি দিছোঁ সকলো জেগাতে এছঅপি বনোৱা হৈছে সেবাৰ লগত সেপাৰেটলি মিটিং কৰিছোঁ আমি গোটেই প্লেনিংটো এই ধৰণে কৰিছোঁ আমি ইতিমধ্যে SLPRB ষ্টেট লেভেল পুলিচ ৰিক্ৰুটমেণ্ট বৰ্ডৰ মই চেয়াৰমেন হিচাপত আমাৰ যিটো অভিজ্ঞতা হ'ল প্ৰায় আমি 9000 মানুহ 10000 মানুহ ল'লোৱে আৰু আনাদাৰ প্ৰায় 6000 মানুহ এতিয়া লোৱাৰ শেষ পৰ্যায়ত আছোঁ গতিকে পৰীক্ষা চৰীক্ষাবোৰ পতাত আমাৰ অভিজ্ঞতা হৈ গৈছে ইতিমধ্যে আৰু কোনে ক'ত কি ধৰণৰ বদমাচি কৰিব পাৰে সেইবোৰো গম পাই গৈছোঁ একৰ্ডিংলি সকলোখিনি কেয়াৰ লোৱা হৈছে আৰু আমাক আপোনালোকে সহযোগ কৰিব লাগে এতিয়া যিকেইটা বস্তু আনিবলৈ কোৱা হৈছে একজেক্টলি সেইকেইটা বস্তুহে আনিব মোবাইল আনিব নালাগে মানে নালাগে কোনো ধৰণৰ PDA পাৰ্চনেল ডিজিটেল এক্সেছৰী ঘড়ীয়ে হওক বা যিকোনো ধৰণৰ ডাটা ট্ৰান্সফাৰ কৰিব পৰা যিকোনো ধৰণৰ ডিভাইচ কেতিয়াও আনিব নোৱাৰে তাৰমানে নোৱাৰে আৰু তাৰোপৰি বিভিন্ন ব্যৱস্থা লোৱা হৈছে আৰু কোনোবাই ভুলতে কেতিয়াবা মাৰ্ক আনসাৰ স্ক্ৰিপ্টখন বা মাৰ্কশ্বিটটো কুৱেশ্যন পেপাৰখন লৈ আহিছে সেইবোৰ যাতে নহয় সৰু সৰু ভুলবোৰ যাতে নকৰে কাৰণ মানুহক এটা এনেকুৱা ভুল বাৰ্তা কৰি পঠিয়াই যায় কিজানি কুৱেশ্যন পেপাৰখনে লিক হ'ল তেনেকুৱা ধৰণৰ মানুহৰ মনত সন্দেহ উপজাব পৰা যিকোনো কাম হ'ব নোৱাৰে 144 ধাৰা এতিয়া দিয়া হৈছে আৰু বা দিয়া হ'ব অলপ পিছতে 144 ধাৰাৰ ভিতৰত এইখিনি কথা সোমাই থাকিব যিয়ে 144 ধাৰা ভংগ কৰে তেওঁ 188 ধাৰা IPCৰ অধীনত তেওঁক দোষী সাব্যস্ত কৰি তেওঁ এগেইনষ্টে ক্ৰিমিনেল কেছ ৰুজু হ'ব আৰু যাৰ এগেইনষ্টে ক্ৰিমিনেল কেছ ৰুজু হ'ল তেওঁ এইটো পৰীক্ষাটো বাদে ভৱিষ্যতে যিকোনো চাকৰিৰ কাৰণে তেওঁ যোগ্য হয় বুলি বিবেচিত নহ'ব গতিকে সাৱধান যদি কোনোবাই ভাবিছে কিবা ধৰণৰ কিবা গণ্ডগোল এটা কৰিম বা বেওকুফি কৰিব নেগলিজেন্স কৰিব তেতিয়াহ'লে তেওঁ ভৱিষ্যতে যিকোনো পৰীক্ষা দিয়াৰ পৰা বঞ্চিত হ'ব পাৰে কেয়াৰফুল গতিকে মই ইনভিজিলেটৰ সকলোকো আহ্বান জনাইছোঁ আগৰবাৰ এবাৰ আমাৰ মনত আছে যে এজন ইনভিজিলেটৰে ষ্টুডেণ্ট কেণ্ডিডেটকেইজনক ক'লে হ'ব লৈ যোৱা তোমালোকে কুৱেশ্যন পেপাৰখন কিন্তু কোৱা আছিলে তেওঁলোকক কুৱেশ্যন পেপাৰখন লৈ যাব নোৱাৰে মই মাননীয় ইনভিজিলেটৰ সকলোকো আহ্বান জনাম যিখিনি SOP বনোৱা হৈছে ষ্টেণ্ডাৰ্ড অপাৰেটিং প্ৰচিডিউৰ সেইবোৰ পূৰা মানি চলক কাৰণ এইটো যদি শুদ্ধকৈ এই 27000 মানুহক আমি যদি শুদ্ধকৈ লওঁ তৃতীয় বৰ্গ চতুৰ্থ বৰ্গত তেতিয়া কি হ'ব অসমখনৰ এটা সুন্দৰ ভৱিষ্যত সোপান ৰচনা কৰা হ'ব আমাৰ কৰ্মত এটা যুৱ বাহিনী আমাৰ সৃষ্টি হ'ব যি দেশখনক আগুৱাই লৈ যাবলৈ অন্যায়ৰ বশৱৰ্তী নহ'বলৈ তেওঁলোকক অনুপ্ৰেৰণা যোগাব আৰু এখন বেটাৰ অসম পাম আমি ভাল অসম পাম গতিকে ৰাইজ সকলোৱে অভিভাৱকসকলক মই আহ্বান কৰিছোঁ যাতে নিয়মবোৰ মানি পেলাই কৰে এটা নিয়মৰ বিচ্যুতি যাতে নহয় সেই মৰ্মে কাৰণ আগবেলাও পৰীক্ষা আছে পিছবেলাও পৰীক্ষা আছে আমাৰ 1 ঘণ্টা চেকিঙৰ টাইম আছে আমি গতিকে মাল্টিপল জেগাত আমি চেকিং কৰিম আৰু মিটিৰ মাতাৰ কোনো লগত লৈ নানিব যি পৰীক্ষাৰ্থী তেওঁহে আহিব আৰু কাৰোবাৰ বেলেগ ধৰণৰ সক্ষম মানে ডিসেবল পাৰ্সন যদি আছে তেওঁলোকৰ কাৰণে আমি স্পেশাল ব্যৱস্থা ৰাখিছোঁ সেই সকলৰ কাৰণে আমি কেয়াৰ ল'ম কিন্তু এটা কথা নিশ্চিত অসম পুলিচে বেইমানিক কিন্তু কেতিয়াও প্ৰশ্ৰয় নিদিয়ে আৰু তেওঁ কঠোৰতম শাস্তি বিহিব গতিকে মই সকলো পৰীক্ষাৰ্থীলৈ শুভেচ্ছা জ্ঞাপন কৰিছোঁ যিকোনো দালালৰ পৰা প্ৰলোভনৰ পৰা আঁতৰি থাকক নম্বৰ 1 যিকোনো দালালৰ প্ৰলোভনৰ পৰা আৰু কোনোবা দালালে যদি কেনেবাকৈ এপ্ৰ'চ কৰে তেতিয়াহ'লে সেই দালালটোক ধৰি বান্ধি আমাক দি দিব আমি তাক ভালকৈ কাৰণ দালালি ইয়াত হ'বই নোৱাৰে ইম্পচিবল গতিকে বস্তুটো এনেকৈ বনোৱা হৈছে
খালি বেওকুবি হ'ব পাৰে মানে মোৰ প্ৰব্লেম বেওকুবিৰ কাৰণে কোনোবাই কাৰোবাক সহায় কৰি মোৰ ভতিজাটো আছে পাৰিলে তাক কিবা এটা সহায় কৰোঁ বুলি আহিবলৈ চেষ্টা কৰিব বেওকুবি কৰিবলৈ কোনো ইয়াত ভতিজাগিৰি নহ'ব ইয়াত কোনো স্বজন তোষণৰ উপায়ে নাই বস্তুটো এনেকৈ বনোৱা হৈছে গতিকে সেৱাই বহুত কষ্ট কৰি বহুত ধৰণে কামখিনি কৰি আছে আৰু আমি আমাৰ ফালৰ পৰা কোনো যাতে অন্যায়কৈ কোনো বস্তু লৈ নাযায় সেইটো কাৰণে আমি সতৰ্ক হ'বলৈ পুলিচৰ মানুহখিনিক কৈছোঁ আৰু আমাৰ ডিচিসকল আমাৰ এছপিসকল আমাৰ কমাণ্ডেণ্টসকল আমাৰ পুলিচৰ নিম্নবৰ্গৰ সকলোকে আমি তেওঁলোকক মানে সজাগতা আনিছোঁ আমি বাৰম্বাৰ ব্ৰিফিং ডিব্ৰিফিং ইত্যাদি কৰাই আছোঁ গতিকে কোনো অন্যায়ৰ যাতে কোনো বশৱৰ্তী নহয় আৰু আমাৰ মানুহবোৰো প্ৰশাসনৰ মানুহবোৰো যাতে কোনো ধৰণৰ প্ৰলোভনৰ প্ৰতি আকৃষ্ট নহয় কাৰণ হ'লে কি অৱস্থা তেওঁলোকে দেখি থৈছে ইতিমধ্যে আৰু ধৰাটো পৰিবই গতিকে জাষ্ট কোনো এনেকুৱা সুবিধা ল'বলৈ যত্ন